কিন্তু আপুনি যিমান ধনী নহওক কিয় আমি মৰমটো আৰু হাঁহিটো যিমান মূল্য হওক আপোনালোকে কিনিব নোৱাৰে। তো Hello, namaskar and welcome back to my YouTube channel Axomor Gaurav. তো ব্লগ দিয়া কথা আছিল কালি গধূলি 6 PM তো কিবা কাৰণত ব্লগটো দিয়া নহ'ল, সেইটো ব্লগ আহিব সোনকালে। আপোনালোকে আজি এইটো ব্লগ চাওক। আজি ব্লগটো ষ্টাৰ্ট কৰিব ব্লগ এণ্ড হেপী দিৱালী। আজি লাষ্ট দিৱালীৰ দিনা ব্লগ দিছোঁ মই, তো ভিডিঅ'টো চাওক। চ' গাইজ এটা পাৰ্চেল এটা আহিছে, এটা বস্তু আছে, আপোনালোকে সোনকালে গম পাব। এইটো ব্লগ চাই লওক, ইয়াৰে নেক্সট ব্লগত গম পাব কি বস্তু আছে। আপোনালোকে এটা বস্তু চাওকচোন, মানুহে কয় বয়কাট চাইনা, কিন্তু এটা বস্তু লাইট এডাল আনিছিলোঁ। এতিয়া আপোনাক চাওকচোন, আপুনি দেখাই দিছোঁ। এতিয়া মেপকেইখন চাওক, ক'ৰ আছে চাওক। এইটো ইংলেণ্ড আৰু এইটো আৰ্জেণ্টিনা চাওক। কিন্তু লাষ্টত লিখা আছে, মেপ আছে বহুত জেগাৰ, লাষ্টত মেড ইন চাইনা। তো সেইটোৱে মেইন কথা। মানুহে দেৱালীৰ দিনা লগাই, মই আজি লাইট লগাইছোঁ। I am the legend. Yeah, I am the legend. Thank you. I am the legend. তো মই এতিয়া অলপ ফ্ৰেছ হ'লোঁ, জাষ্ট বেছি দেৰি হোৱা নাই, উঠা 12টা নে 12:30 উঠিছোঁ। কালিতে এটা বিশেষ ভিডিঅ'ৰ কাৰণে শ্বুটিং কৰি আছিলোঁ, শ্বুটিং ওলাইছে, এডিটিং কৰি আছোঁ। আপোনাক গম পাব জলদি, ছাৰপ্ৰাইজটো আহি আছে। ছাৰপ্ৰাইজটো হিন্দী এটা দি দিছোঁ, মালয়েছিয়াৰ পৰা আহিব ছাৰপ্ৰাইজটো। তো আপোনালোকে তাৰ কাৰণে ষ্টে টিউন হৈ থাকক। তো এতিয়া ফ্ৰেছ হ'লোঁ, তাহাঁত লগ পাইছোঁ ইভিনিং। 3 hours later. আপোনালোকক কৈছিলোঁ ফ্ৰেছ হ'লে লগ পাম বুলি, ফ্ৰেছ হ'লোঁ, লগ পাই গ'লোঁ। তো আজি আছে লাষ্ট দেৱালী। তো আপোনালোকে কৈছিলোঁ মালয়েছিয়াৰ পৰা ব্লগ এটা আহিব বুলি, সেই মালয়েছিয়াৰ পৰা ব্লগটো আহি আছে সোনকালে, অলপমান পলম হ'ব। কালি দিয়া কথা আছিল, কালি পিছত দিয়া নহ'ল ব্লগটো 6টা বজাত। তো আজি ব্লগটো আপোনালোকে চাই আছে মনডে, দেৱালী পিছদিনাখনত। তো চাওক আৰু ব্লগটো অলপ যাওক, আপোনালোক গোটেই নাজাৰাটো দেখা অলপ চিনাৰীটো। তো চাওক, কি ভিডিঅ' বনাওঁ ভাবি আছোঁ, একো টপিক নাই। বহি একদম ভাবি আছোঁ কি বনাওঁ কি নবনাওঁ। আৰে ভাই লাগে একচুৱেলি কি হৈছে মানে, মই মক্সিটোক কল যোৱাই থৈ দিছিলোঁ, ব্লগটো বনাইছোঁ। ফোনটো যায় স্ক্ৰীণত পূৰা লাগিয়ে যায়, একদম পূৰা ক'লা হৈ গৈছোঁ। অকণমানৰ কাৰণে বাচি গ'ল, মানে একদম ফোনৰ ডিছপ্লে ক'লা হৈ গৈছে, অলপমান ডট পৰি গৈছে। কিন্তু এখন টেম্পাৰ হয়, মেইন স্ক্ৰীণত পৰা নাই। A few moments later. বৰ্তমান বহি আছোঁ, একদম পূৰা দেৱালী চাব মানুহৰ কলগছ লগাইছে চব। তুমি আহিলে মোৰ যেনি তুমি চালে বেথাৰে নিশা তৰালিৰে সতে গুণাগত কিন্তু মন চলে। অলপ কৈছিলোঁ আপোনাৰ দেখালোঁ, ইমান অলপ বিজি আছিলোঁ। তো এই চামোচা মানে চিঙৰা আৰু এই চিকেন আনিলোঁ। চাব আৰু আপোনালোকে ভাতৰ খানা খাম। তো আজি ছাবস্ক্ৰাইব কৰি দিব আৰু চাইনিং আউট। আমাৰ মন্দিৰ দেখা হৈছে গাইজ। ত' এইখিনি অলপমান লাইট আনি পেলাই অলপমান ইয়াতো অলপমান লগাই দিছোঁ। আপোনালোকে কমেণ্ট কৰি ক'বচোন। ত' আমাৰ ঘৰটো অলপমান এনেই চিম্পুল টাইমত, মানে হাইফাই নহয় আৰু। ত' বেছি হাইফাই কৰা নাই, একদম চিম্পুল বনাইছোঁ। ত' এই আমাৰ মিডিল ক্লাছ ফেমিলি কাৰণে চিম্পুল নহয়, বেছি হাইফাই ভাবিব নোৱাৰে। ত' সেইটো কাৰণে উইছোঁ এ ভেৰি হেপী দিৱালী। ত' আজিৰ ব্লগটো এটা শেষ কৰিলোঁ। বাই বাই, টাটা, চিউ, নতুন ব্লগত লগ পাম। গাঁৱত আপোনালোকক কৈছোঁ যে আপুনি যিমানে ধনী নহওক, কিন্তু আপুনি যিমান ধনী নহওক কিয় আমি মৰমটো আৰু হাঁহিটো যিমান মূল্য হওক আপোনালোকে কিনিব নোৱাৰে। তো সেই মৰম আৰু হাঁহি আমাৰ কাৰ লগত আছে? অসমীয়াবোৰৰ লগত আছে। তো মই জাতিক লৈ একো কোৱা নাই, কাৰোবাৰ ধৰ্মক লৈ একো কোৱা নাই, জাষ্ট কথালৈ কৈছোঁ। দেন বাই বাই। বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলে ৰে কৰে নুতি পচি নিচুক
বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ চলি চলি বুৱালা প্ৰেমৰ অলকানন্দ চলি চলি বুৱালা প্ৰেমৰ অলকানন্দ কুঁৱলী ফাকেৰে স্মৃতিৰে খিলাপাত পৰেনে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা উন্মুক্ত নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায় এটি চাউনিতে ৰাতি হ'ল চঞ্চল বন্ধ কোঠালি যেন এটি দাবানল